হিরুমণি শঙ্কর গুরু ভকতরা কল্পতরু
পুৰাণৰ পদয় আমি কৰিব এদিনাখন প্ৰভাততে অখব মুনিগণে অসবে মিলি নানা শাস্ত্ৰ আলোচনা সৌনকে সুধিলা কথা মুনিক চাই এক কথা গুৰুমুকা কোৱা হব কথা জানে গুৰুদেৱ এই ব্ৰহ্মাণ্ডত দেখোন অনেক ধুনীয়া ফুল পায় কিন্তু গুৰুদেৱ কি কাৰণে কামিনী কাঞ্চন ফুল দেৱ কাৰ্যত ব্যৱহাৰ নহয় এই কথা গুৰু মোক কোৱা বুজাই কথা শুনি সুতমুনি মিচিকি হাঁহিলা হেৰা সৌনক তুমি বৰ ভাল প্ৰশ্ন এটা কৰিলা শুনা তেতিয়াহ'লে ইয়াৰ কাৰণ কি এই সৌনকক চাই পাছে কহিবেলা অনিল ধ্বজ অনামে ৰজা আছিল এক ৰজা আছিল জানে
হরব জানা জানে হরব জানা ও নীলা কতদিন পার হয়ে যায় একদিন এখন পাইছে ধজে ভার যা খব কয় কি মতেন হইবু সন্তান কি মতেন হইবু সন্তান এ বৃদ্ধ হৈ আহিলো আমি অভাবি লাগে মরণ কালে কোনে চাব বিষাদিত মনের যায় বনর মাঝে যায় কিছু দূর গইরা যায় অভাগরি পড়িলা সন্মুখতে আশ্রমে দেখিবা পাইলা
আশ্ৰমৰ পৰা অমাত শুনি ভিংগি মুনি ওলাই আহিলা আৰু হেনকালে আচৰিত দৃশ্য এক অদুতি শিশু ভিংগি মুনি ওলে কৰি নীলধ্বজৰ সন্মুখত আহি অমুনিৰ কোলে শিশু দেখি নীলধ্বজৰ প্ৰণাম জনাই মুনি বৰ গুৰুদেৱ গুৰুদেৱ ও নীলধ্বজে কয় মুনিৰ মুখ চাই কাৰ চলি কোলে লৈ আছা নচোৱা দেখা দেখো একে দুয়ো জমজ হেন ৰাজন অবনত পালো জানা এই শিশু দুটিক মই কিন্তু নিজৰ সন্তানৰ দৰে অভিংগি মুনিৰ মুখে শুনি শিশুৰ কাহিনী চৰণে ধৰিয়া ৰজাই নীলধ্বজে বোলে গুৰু ও গুৰু
জননী ভারজাময়ী ও গুরু কোন জনের ভাগ্যত মই শুনি ভিঙ্গিত পুধন আপত্তি নকৰি ৰজাক শুনানি লধ্বজ শুনা বচন পুত্ৰ সন্তান তোমাক কৰিলো অৰ্পণ অ নিজৰ সন্তান বুলি এই সন্তানক নিজৰ সন্তান বুলি এই সন্তানক কৰিবা তুমি পালন
ৰাণী খবৰ হাতে দিলা আদি অন্ত খব কথা ৰাণীগণক কহিবে লাগিলা অপুত্ৰ পাই ৰাণীগণৰ আনন্দ মিলিলা পার হয়ে গলা কালক্রমে সেই পুত্র ও যৌবন কাল হইলা পুত্র কামিনী নীল ধ্বজেতে রাজর নীল ধ্বজেতে রাজর হে পরম শ্রদ্ধার নাম ধর্মী রাইজ নীল ধ্বজৰ পুত্ৰ কামিনী কথা ইমানতে থওঁ আৰু আনফালে সেই ভিংগী মুনিয়ে পালন কৰা কন্যা কাঞ্চনৰ কথা অলপ সময় কওঁ আৰু ভিংগী মুনিৰ পালিতা কন্যা কাঞ্চন অয়তী ৰূপৱতী তাই ৰূপৰ সীমা নাই তাইক দেখি সকলোৱে হয় এনেকৈ কতদিন পাৰ হৈ যায় একদিন শুনক ৰাইজ ঐ একদিনা ভিংগী মুনি কন্যাৰ মুখ চাই মৰম খনা মাতে কন্যা কহিবেলা গৈ বাছা কাঞ্চন তিনি দিনা তিনি ৰাতি ধ্যান কৰিবে মহাদেৱক আৰু বাছা যিয়ে
ভিংগি মুনি ধ্যানত বহ আনফালে শুনকাই আনফালে সেইদিনা অবিধিৰ লিখন চোৱা নেযায় খন্দন কোনেনো মচিব পাৰে অপালাৰ লিখন সেইদিনা অমৃগয়া কৰিবৰ বাবে ঘূৰি ফুৰে বনৰ মাজে কিছু দূৰ গৈ ৰাজাই সন্মুখতে আশ্ৰমে পানী খাওঁ বুলি ৰজাই আশ্ৰমত প্ৰৱেশ আৰু সেই আশ্ৰমত কন্যা এজনী ৰজাই কন্যা দেখি কামিনী আনন্দ মিলিলা কন্যাৰ মুখ চাই ৰজাই কন্যাৰ মুখ চাই ৰজাই হেৰা সুন্দৰী ঐ মানে ধুনীয়া কাৰ কন্যা তুমি ইমানে ধুনীয়া তুমি হৰিণী নয়নী তোমাৰ চকু জুৰি দিয়া তোমাৰ পৰিচয় কি দিয়া তোমার পরিচয় কি
কোন জানা ও নীলাধ্বজ রাজাৰ পুত্ৰ জানা মই কামিনী মৰনা মৃগয়াৰ কাৰণ বনে বনে ফুৰো আহি পালো তোমাৰ ঠাই ও আহি পালো তোমাৰ লাজুক কন্যাজনী মূৰ তুলি চাই নীলধ্বজক চাই পাছে নীলধ্বজক চাই পাছে ও খুনা রাজা তুমি কও তোমাক মই খুনা মোৰ পৰিচয় খুনা মোৰ পৰিচয় ভিঙ্গি মুনিৰ জীয়াৰী কাঞ্চন মোৰ নাম কলুষত কৰি এই হ'ল মোৰ পৰিচয় এই হ'ল মোৰ পৰিচয় অ কথা শুনি কামিনীৰ আনন্দ মিলিলা হেৰা সুন্দৰী আপত্তি নকৰা যদি গন্ধৰ্ব নিয়মে আমি গন্ধৰ্ব নিয়মে আমি এই কথা সকলোতে প্ৰচাৰ হৈ গলা হাই হতৈ মাতা মাতি কৰি খবে মাতা মাতি কৰি খবে হাই হতৈ ও আয়াসন বুপাসন হবে চলে রে মুনির জিয়ারের বিয়া বিলম্ব নকৰা রয়া রয় মুনির জিয়ারের বিয়া বিলম্ব নকৰা রয়া রয় আপিয়াতে আও যাবি নাকি ও এহি বুলি বুঢ়া বুঢ়ী ওলাই আহিলা হৰি আশ্ৰমত গৈ উপস্থিত হৈলা
সকলোৱে উপস্থিত দৰা কইনাক ধুৱাবলৈ ধরবি দে অজিল আকাশত জিলিকে তৰা অজিল আকাশত জিলিকে তৰা দৰা কইনা দেখোন বৰ মৰম লগা ও আমাৰ মুনিৰ জীয়াৰী বাহিৰত মিঠা এ বইনিহঁতে এ ভিতৰি ভিতৰি মস্তো তিতা ভিতৰি ভিতৰি মস্তো তিতা অয়ুৰুলি জোকাৰা সমাপন আতয়ন অন্তৰে শুনা আতয়ন অন্তৰে শুনা পাহৰিয়া গ'ল কইনাই দুইজনৰ মাত শুনি ভিংগি মুনি তপ ভংগ হইলা দুইজনৰ মাত শুনি ভিংগি মুনি তপ ভংগ হইলা দুইজনক চাই মুনি কহিবে লাগিলা শুন হেৰ ধৰ্মী পাপিষ্ঠহঁত বাধা দিয়াৰ পিছতো তহঁতে কথা নামানিলি সেই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি ভিংগি মুনিয়ে পূৰ্বতে কোৱা কথা কন্যা কাঞ্চনৰে মনত পৰিলা আৰু কান্দি কান্দি পিতৃৰ চৰণে ধৰি কহিবে লাগিলা ও নিদিবানী দিবা পিতা Pahoria
পুনরায় ভিঙ্গি মুনি অসম্ভৱ অসম্ভৱ ভাই ভনীৰ মাজত বিবাহ সম্ভৱ নহয়। কোন হেৰা পাপিষ্ঠহঁত এই দুখে অভিশাপ দিম তহঁতক নিশ্চয় জানিবি। পৃথিৱীত গৈ তহঁতে কামিনী কাঞ্চন ফুল হৈ থাকিবি। মুনিৰ কথাত দুয়োজনে মহালজ্জা ভাগ্যক ধিয়াই দুয়োজনে প্ৰভু ভগৱান কি পাপৰ ফলত আমাক এনে শাস্তি দিলা ভগৱান। কি পাপৰ ফলত আমাক এনে শাস্তি দিলা। ও ভাগ্য করিয়াই কান্দে দুয়োজনে ইতুর গলে কি তুই ধরি কি পাপর ফলে আমি ভাই ভনি বিবাহ পাশে হলো বন্দিয়া। ভাগ্য করিয়াই কান্দে দুয়োজনে ইতুর গলে কি তুই ধরি পিছত আহি বুলি দুয়োজনে কান্দি বেলা পুনরায় ভিঙ্গি মুনি চরণে ধরি গুরুদেব পূর্বতে না জানিলো আমি ভাই বোনে বলি কিন্তু গুরুদেব এতিয়াহে জানিলো তোমার মুখে শুনি। গতিকে গুরুদেব পিতা মাতা বারু আমার কোন হয় দিয়া তুমি আমাক আমার পরিচয়। দুয়োজনৰ মুখে শুনি এতে কবি নদী দুয়োজনক চাই মুনি
কামিনী কাঞ্চন তোমালোক কাৰ সন্তান জানা এই খবৰ কথা আমি কওঁ ভাঙি পাতি এক চিত্ত মনে শুনা অজবন নামত ৰজা আছিলে কজন মহাধাৰ্মিক ৰজা তেওঁ মহাপুণ্যৱান মহাধাৰ্মিক ৰজা তেওঁ মহাপুণ্যৱান কতদিনে সৰু ৰাণী গৰ্ভৱতী শুভক্ষণে 10 মাহ 10 দিন অন্তে যমজ সন্তান ৰাণী অযমজ সন্তান পাই দুয়ো আনন্দ মিলিলা নিশা হন্তে দুয়োজনে হঠাতে মধ্যৰাতি আকাশবাণী ভলা দুয়োজনক চাই পাছে শুনা দুয়োজনে আমাৰ বচন পুত্ৰ কন্যা দুটি সন্তান পালা দুয়োজন আৰু শুনা ৰজা এই পুত্ৰ কন্যাৰ যেতিয়া যৌৱন কাল হইব স্বামী স্ত্ৰী হিচাপে দুইজনৰ মিলন হইব কথা শুনি দুয়োজনৰ মহাচিন্তা কন্যা পুত্ৰ খাবতে দুয়ো কান্দি থাকিলে দুয়োজন Oh
কত কিমান সপোন যে কান্দি বেলা আৰু তাৰ পিছত ৰজাই ৰাণীৰ মুখলৈ চাই ৰজাই ৰাণীৰ মুখলৈ চাই শুনা প্ৰিয়ে তুমি দুখ নকৰিবা প্ৰিয়ে তুমি দুখ নকৰিবা কিয় জানা প্ৰিয়ে বিধিৰ লিখন নাযায় খণ্ডন এই দুই শিশু ডাঙৰ হয় যিহেতু ইহঁতৰ মাজত মিলন হইব গতিকে প্ৰিয়ে শিশুকালতে যদি ইহঁতক বনৰ মাজত পেলাই দিওঁ অনাহৰে থাকি ইহঁতে তেজিব জীৱন আৰু প্ৰিয়ে আমি হম এই কলংকৰ পৰাই বিমোচন হি বুলি দুয়োজনে আলোচন কৰিলা মন্ত্ৰীগণক মাতি আনি আদেশ পাই মন্ত্ৰীগণ ৰৈ নাথাকিলা পিছত কান্দি আছিল দুই শিশু বনৰমা হেন সময়ত যাওঁ আৰু মই দুই শিশুক পাই নিজৰ সন্তান বুলি মই কৰিছো পালন কামিনী নাম
দুয়োজনে এদিনাখন নীলধ্বজ মোৰ আশ্ৰমত উপস্থিত হয় আৰু নীলধ্বজৰ হাতে মই পুত্ৰ কামিনীক অৰ্পণ কৰিছো আৰু মই এই কাঞ্চনক নিজৰ ছোৱালীৰ দৰে পালন কৰিছো। এতিয়া বুজিলানে তোমালোক কোন? তোমালোক দুইজনে হলা একেই মাতৃৰ সন্তান, দুয়ো ভাই ভনী। আৰু সেই দুখে মোৰ অভিশাপে দুইজনে পৃথিৱীত কামিনী কাঞ্চন ফুল হৈ থাকিবি। আৰু শুনা দুইজনে, তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ নহব। তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ নহব। তোমালোকৰ ফুল কোনো দেৱ দেৱীৰ পূজাত গ্ৰহণ